এফালে লাভলি আপুনি মাজত এফালে মই আপুনি মানে আমাৰ দুটা ল'ৰা ছোৱালী মাজত শুব যে আপোনাৰ একে লগত মাক এজনী লাগিছে তই বলছোন নাযাওঁ উঠ বুলি কৈছো নাযাওঁ মই মাজত শুম অ লাভলি লাঠি এডাল আনাছো মই ইয়াত শুম ঐ ৰাকেশ দা ৰিষ্টা আহি পালা পালো এইজন কোন এয়া মোৰ ককা অ ককা ফটো ইয়াত কিয় ৰাখিছে মানে আজি ককাৰ বছৰীয়া শ্ৰাদ্ধ কিন্তু ইয়াত কিয় ৰাখিছে থানাত তাৰমানে পুৰোহিত এজন মাতিছো ইয়াতে শ্ৰাদ্ধভাগ পাতিম বুলি ভাবিছো নিজৰ বুলি থানাত থানাতে আৰু এই খালী বাটি কিয় ৰাখিছে থানাত পাৰ্টি আপুনি গম নাপাইছে নাপাতো গম কিহৰ পাৰ্টি কিয় আকেশ দা ককাকৰ যে শ্ৰাদ্ধ যে মূৰ্খটোৱেতো ককাকৰ শ্ৰাদ্ধটো পাৰ্টি বনাই দিলিগে তই খোৱা বোৱা হ'ব না পাগল আৰু ৰচনে ৰাকেশৰ ককাকৰ শ্ৰাদ্ধ ই থানাত কিয় পাতিবলৈ ওলাইছে আকেশ দা ককাকে বহুত মৰম কৰিছিলো তই দেখিছিলি মৰম কৰা না আকেশ দাই কৈছে নেদেখোতে ইমান দুখ লাগিছে তোৰ ককাকক লগ পোৱাহেঁতেন চাগে চেঞ্চলেছে হৈ গলিহেঁতেন মইতো এতিয়া চেমলেছে হৈ আছো চেঞ্চলেছ হৈ আছো কেনেকে আনিলি কিয় মোৰ দায়িত্ব যে পাগলটোতো এই দাদা মই আপোনাক পিছবেলাকৈ লগ কৰিম দিয়ক মই এতিয়া এঠাইত যাম মানে অ'কে অ লাভলি হৈছেনে নাই অ হৈছে ৰবা হৈ গ'ল তোমাক একেবাৰে ধুনীয়া বোৱাৰী লাগিছে অ থেংক ইউ ৰবা মই দুৱাৰখন মাৰি দিওঁ যা কি হ'ল এইডাল গৰমত দেখিছানে কেনেকুৱাখন হৈ গৈছো পটককে মুখখন তিয়াই লওঁ ৰ'বচোন কিছুমান সময়ত যে মানুহবিলাক আহে নহয় আৰু সেইটোৱেতো বুজিছ মায়া আমাৰ মানে ককাক যেতিয়া সৎকাৰ কৰিলে যিকেইটা ল'ৰা মানে শ্মশানত খৰি দিব গৈছিলে সিহঁতক ভোজ ভাত খোৱাটো আমাৰ ফালে নিয়ম তাৰে এজনেতো নেখাওঁ বুলি কৈ দিলে নিজৰ বুলি কি কৈছ মায়া এবছৰলে তাক সপোনত দেখুৱাইছে ৰাম ভয় লাগে পাই এইবোৰ ফাটমলা বাইদেউ আহাচোন অকণমান হেল্প কৰি দিয়া হে কামত লাগি আছো দেই মাতি নাথাক ৰিষ্টা তুমিয়ে আহা চৰি ময়ো কিবা এটা কৰি আছো দেই ময়ো নোৱাৰো বাইদেউ নাপায় তেনেকে কব মৃতকৰ আত্মাই দুখ ধৰিলে পাপ লাগিব আহক কি কৰিবলৈ আছে একে গাঁৱত সকাম পতা নিচিনা লাগিছে দলে বলে সহায় কৰিবলৈ আহে যে লাগাচোন দেই বহক ইয়াতে এখন লোৱা নাখাওঁ যা খাম কিন্তু কেইটামানহে খাম যা এনেকে বুট দুমুঠি মুখলৈ নি পেলাই তইতো কি কৰিবলৈ ওলাইছিলি এনেকে বুটখিনি মুখলৈ যে নিছিলে তো কি কৰিবলৈ ওলাইছিলি নহয় মই শুনি চাইছিলো গোন্ধাইছে নেকি বাবা এতিয়া তিয়াইছিলিহে এতিয়ানো গোন্ধাব হলেই নে হা থ থ থ থ থ থ থ ইয়াত থ চৰিয়াত থ সিটো আঁতৰখিনি থ সিটো আঁতৰখিনি থ চৰিয়াত থ মই ইয়াত উদ্যোগ ভেটাৰকহে পাতিছো যা ভিতৰলৈ লৈ যা ভাগ্যে বাচিল আজি কি কলি পুৰোহিতজন এতিয়ালৈকে কিয় অহা নাই ৰাম কৃষ্ণ চা উঠক ৰাম ৰাম দেউ চলাব নাজানে নেকি বাইদেউ চৰি বাইদেউ চুইয়া পিন্ধি চলাইছো দে তাতে দেৰি হৈছে কিহৰ কাৰণে দেৰি হৈছে আপোনাৰ ৰাকেশৰ ককাকৰ শ্ৰাদ্ধ পাতিছে থানাত সেই কামটো আকৌ মইহে কৰিম এনেই দেৰি হৈছে ৰাকেশৰ ককাকৰ শ্ৰাদ্ধ পাতিছে
থানাত সেইকাৰণে মুকুতা দা আৰু লাভলি ওলাই আছিল কথাটো সোধাও নহল নহয় থানাত এইবিলাক শ্ৰাদ্ধ তাদ্ধ পতা কথাটো ভাল হোৱা নাইতো এতিয়া কেছ এটা আহিলে কিমান দিগদাৰ হ'ব কওকচোন বাৰু ৰাকেশ ৰাকেশ ছাৰ ভৱানী দা আহিলে কোন ভৱানী দা পুৰোহিত আহি পালে এইমাত্ৰ শুনচোন কাম ভাগ তই সোনকালে শেষ কৰিবি নাই এঘণ্টাত মই শেষ কৰি দিবলৈ দিছো আৰু মাতিবলৈ দিবই নালাগে ন ইয়াত এইবিলাক বস্তু কি দিবই নালাগে অৰা আজিৰ এই যান্ত্ৰিক যুগত নিজৰ ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ শ্ৰাদ্ধ পাতিবলৈ পাহৰি গৈছে বুজিছা তেনেকুৱাত যে মই ককাৰ শ্ৰাদ্ধ পাতিছো সকলোৱে নাতিটোক ধন্যবাদহে দিব লাগে হ'ব দে খালি তই কাম ভাগ সোনকালে শেষ কৰিবি আমাৰ ককাৰ লগত ইয়াৰ কিবা শত্ৰুতা আছিল হ'বলা কাম কৰিব আৰু আজি নাই হোৱা হে কম নহয় মই তোক তই আকৌ মোক সহায় কৰি থাকিবি দেই আপুনি কাম দিয়ক এটা কাম কৰচোন তই ইয়াত অলপ খোৱা পানী লৈ আহ ভাল পানী আনিবি আকৌ দেই খোৱা পানী যা দিয়কচোন খাওঁ ৰাম ৰাম এয়া ভোজনী ভোজনী ৰাহু পাইছো আৰু দেই প্ৰভু হেৰি এয়া ভোজনী দিলো দেই ভাল বাৰু দিয়ক কৃষ্ণ আপোনাৰ হৈছে যদি বহক কামটো আৰম্ভ কৰি দিওঁ পাৰি তাৰপিছত লাগিছা তোমাক আৰু কি বুলিনো ধন্যবাদ দিম আৰু দেই একদম আৰু হেই তোমালোকে মোক যিখিনি সহায় কৰিছা একে সদায় মনত থাকিব বুজিছা তই আগতে কোৱা হলে মেখেলা চাদৰ যে পিন্ধি আহিব পাৰো এনেকে এতিয়া বহি থাকিবলৈ বেয়া লাগিছে নহয় একো নাই দিয়া টুপিটো পিন্ধি আছা নহয় একে উৰণি লোৱা নিচিনাই লাগিছে ফটুৱা আনিলি ঐ কিয় খালি এইটো মানে মোক পাপত ডুবাই মাৰিব হেই নাপায় নহয় নাপায় নহয় খোৱা পানীও নহয় এয়া পূজা পানী পূজা সৰস্বতী পূজা নে দুৰ্গা পূজা নহয় এয়া পূজা এয়া পূজা তই এয়া যা বেলেগ পানী লৈ আগে পূজাৰ কাৰণে পূজা পানী ক'ত পাম খোৱা পানীকে আনগে ঐ এইবাৰ মুখখন নিদিবি কিন্তু এইটো কম বেংগা নহয় অ বাইদেউ আপোনালোক ইয়াত বহি আছে যে ভিতৰলৈ যাওক আকৌ আমাৰ মন গৈছে আমি ইয়াতে বহি আছো তোৰ মন গৈছে তই ভিতৰলৈ যা বিদিবা মই এটা কথা বুজি পোৱা নাই দেই শ্ৰাদ্ধত পুথিহে পঢ়ে পূজা কিহৰ পিণ্ড দিব পিণ্ডও দিব নেকি পিণ্ড কিয় দিব ৰাকেশ দে দিব লাগিব মানে পিণ্ড দিলে মৃতকৰ আত্মাই ইছৰা খালি চেপচেপাই থাকিবলৈ পালেই হ'ল আৰু ন পানী দি হ'ল নে নাই হ'ল যা বটল থ এটা কাম কৰা ইয়াৰ পৰা চাউল কেইটামান দি লোৱাচোন তুলসী এপাতো দি লোৱা দুবৰি এপাতো দি দিয়া ফুল এপাহো দি দিছো এতিয়া তুমি গংগা বাহন কৰা গংগা বাহন মানে এনেকে কৈ এনেকে ধোৱা পানীকণত ধোৱা পানীত ধোৱা পানীত ওম গংগেশ্বৰ গংগেশ্বৰ যমুনা যমুনা গংগে গংগে গোদাবৰী গোদাবৰী নমৰে নমৰে সিন্ধু সিন্ধু কাবেৰী কাবেৰী জলা জলা সিন্ধু সিদ্ধু ভৱ হ'ব অলপ এতিয়া হাতত পানী থন লোৱা এইখনতে লোৱা এইখনতে লোৱা এইখনতে এইটো লোৱা ইয়াত লোৱা এখন মুখলে মা ওম ভূৎস ওম ভূৎস ভুৱস্স ভূৎস স্বচ্ছ স্বচ্ছ এতিয়া চকুকেইটা চোৱা এই আঙুলিয়ে চোৱা আঙুলিয়ে দুইটা চকু চোৱা এতিয়া নাককেইটা চোৱা মুখখন চোৱা এই ডিঙিটো চোৱা বুকুখন চোৱা এই নাভিটো চোৱা এতিয়া এই হাতখন ইয়াত ধৰি লোৱা হাতখন ইয়াত ধৰি লোৱা এই ফুল লোৱা এই তুমি এতিয়া ইয়াত ফুল দি যাবা দেই এতিয়া পুষ্প পুষ্প গণেশাই নম গণেশাই নম এইটো পুষ্প পুষ্প শিৱাই নম পানী অকণ শিৱাই লোৱা নম এইটো জপদং ওম গণেশাই নম ওম গণেশাই নম দি দিয়া
আকৌ অকণ পানী লোৱা এইটো জলপদং ওম শিৱায় নম ওম শিৱায় দি দিয়া নমঃ এপাত লোৱা এইটো এইটো ৰক্ত ৰক্ত পুষ্প ওম দুৰ্গায় নম দুৰ্গায় পানী নমঃ অকণ দিয়া এইটো জলপদং ওম দুৰ্গায় নম ওম দুৰ্গায় নমঃ থৈ দিয়া এতিয়া তুমি হাত জোৰ কোৱা ওম চান্তাকাৰং ভুজগশয়নং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘবৰ্ণং শুভঙ্গম রশ্মিকান্তং কমলনয়নং জ্যোতিবিদং ধং বন্দে বিষ্ণু ভবহয়ানং সর্বলোক সনাতনং কি যে কৰি থাকে ন ৰাকেশ দাই হেৰি নহয় আমাৰ তৰা বাইদেউ দেখোন লাগি আছে পুৰা তেখেত এনেও এইবোৰত এক্সপাৰ্টে হয় দুইজনী ইয়াত লেকচাৰ মাৰি আছে ইহ কিবা কৈ থাকিব লাগে আমি ভিতৰলৈ যোৱা আৰু প্ৰসাদ দিবলৈ বেছি সময় নাছে ইয়াত লেকচাৰ মাৰি থাকিব নালাগিছে আমি প্ৰসাদ নাখাওঁ হেই তুমি নাখাওঁ হেই তেই খাবাটো খাবা পাতখন ল'বা ঘৰমূৰীয়াটো ল'বা এক জেগাত গোটাই থবা যাওঁতে মই লৈ যাম দুষ্ট কি হ'লে মানে খোৱা বোৱা কথা যে পাতি আছো আমাৰ এজনেতো শুনি থাকিব হ'ব যা ফুল এপাহ লোৱা তাত দিবা এইটো পুষ্প ওম বিষ্ণুৱে পুষ্প নম ওম বিষ্ণুৱে নমঃ পানী অকণ লোৱা এইটো চাপোন তামোল জলং ওম বিষ্ণুৱে নম ইয়াত ওম দিয়া বিষ্ণুৱে নহয় এই তুলসী এপাহ লোৱা মোকো দিয়ক তোৰ নহয় দিগদাৰি নকৰিব এইটো তুলসী পত্ৰং ওম বিষ্ণুৱে নম ওম বিষ্ণুৱে নমঃ পানী অকণ দিয়া তোক দিব কোৱা নাই ইয়াত দিয়া এটা জলপদং ওম বিষ্ণুৱে নম ওম বিষ্ণুৱে নমঃ এটা ঘণ্টাটো বজাই দিম দেই ওম চান্তাকাৰং ভুজগশয়নং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘবৰ্ণং শুভঙ্গম লক্ষ্মীকান্তং কমলনয়নং জ্যোতিবিদং ধং বন্দে বিষ্ণু ভবহয়ানং ছাৰ মই নোৱাৰিম বুজিছে কি নোৱাৰিবা মই কাম কৰিব নোৱাৰিম কিয় এফালে আপোনাৰ মন্ত্ৰৰ শব্দ এফালে ইডাল বজাই আছে টিলিঙাডাল একোটা কাম কৰিব পৰা নাই মই কেনেকে কৰিম কামটো আপুনি কওকচোন বাৰু এয়া শুনিছে কেতিয়া শেষ হ'ব এইবোৰ শ্ৰাদ্ধডাল নে জানো বাইদেউ অথনিপা কৈ আছে আপোনালোকে এনেকে নকব নাপায় মৃতকৰ আত্মাই দুখ পাব কি তই বাই বাই এইটো কথা কৈ মোক ভয় খুৱাই থাক মৃতকৰ আত্মাই দুখ পাব মৃতকৰ আত্মাই দুখ পাব মইলো অথনিপা এইবোৰ কৈ কৈ ভয় খুৱাই আছে মোক কৃষ্ণ 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 দে আমাৰ তৰাবাজনীয়ে এইবোৰত পুৰা লাগিব পাৰে ন সেইগৰাকী কথা নকবাই হাই তোমালোক ইয়াতে আছা যে শ্ৰাদ্ধত বহা নাই এই মোক পিছফালৰ অঞ্চলত বিফুহা এটা ওলাইছে বহিব নোৱাৰো তোমাৰ কি বাৰু আহা কৃষ্ণ হালে আহি ওলালেহি দেখোন ৰাকেশ পূজা চলি থকাৰ কাৰণে তোক কথা এটা সুধোকে মই সোধা হোৱা নাই সোধাচোন এই জাৰ্চিটো কিয় থৈ দিছ পূজাত এই জাৰ্চিযোৰ এনেকে ৰাখিলে মোৰ ককাৰ মুখখন মনলৈ আহে তৰাবিটো তোৰ ককাই ক্ৰিকেট খেলিছিল নহয় চাইছিলে আগতে মানে ককাই বহুত ভাল পাইছিলে নহয় ক্ৰিকেট এই 96 ৱৰ্ল্ড কাপৰ সময়ত যে ইডেন গাৰ্ডেনত হৈছিল খেলখন সেইখন মানে ককাই জিকিব বুলি আশা কৰিছিল হাৰিছিল নেকি বৰ বেয়াকে হাৰিলেও সিফালে মানে বিনোদ কামলিয়ে কান্দিছিলে ইফালে আমাৰ ককাই কান্দিছিল সেই কান্দিয়ে ককা গ'লগে আৰু সেইকাৰণে মানে ককাৰ স্মৃতিতে এনেকে জাৰ্চি ভাগ লৈ মই শ্ৰাদ্ধভাগ পাতো হওক দে হে ককাৰ আত্মাই শান্তি পাওক হয় দিয়া আহি পালে বহক দেই অথনি ইয়ালৈ আহিবলৈকে ওলাই আছিলে মানে দুইটা তোৰ নহয় তোক দিম নহয় দেউ হা ছাৰে মাতিছে পটককে আহি আছো সোনকালে আহিবা কৈ দেই তই বহি থাক কৈ দেই মই ইয়াত বহি কামখিনি কৰি থাকো নেকি তোৰ নহয় তেওঁ আহিব তই বহি থাক এইখিনিতে ছাৰ কিবা অসুবিধা পাইছে নেকি মোক কওকচোন তোৰ আৰু কিমান সময় লাগিব নাই শেষ হৈছে আৰু তোমাৰ কাৰণে আমি এটা কাম কৰিব পৰা নাই গম পোৱা নাই মোৰ কাৰণে কাম কৰিব পৰা নাই মানে মোৰ ককাৰ বছৰীয়া শ্ৰাদ্ধভাগ পতাটো মানে মোৰ ভুল হৈছে চাবা দে লুটু তোমাক কিন্তু এই ককাৰ আত্মাই চাই আছে আঁতৰ পৰা দেই এতিয়াও ভুল হৈছে যে মই ইয়াৰ পৰা চিফ্ট কৰো ভুল নাই হোৱা বাৰু এই
মন্ত্ৰ টিলিঙাৰ শব্দৰ কাৰণে ইহঁতে কামবোৰ কৰিব পৰা নাই ছাৰ মই হৈছো সনাতনী হিন্দু ল'ৰা মই মোৰ নিয়মবোৰ পালন কৰাটো ভুল হৈছে জানো যা যা হ'ব যা খালি সোনকালে শেষ কৰি হয় হয় চা এই পুৱে মাতিছে অঁ অঁ কোন পু ছাৰ এই পুৰোহিত চাগে অঁ হে প্ৰভু শেষ হৈ গ'ল চব শেষ হৈ গ'ল পুনঃ শেষ হৈ গ'ল কিয় কান্দিছা এইজনক দেখি চিনি পোৱা নেকি তুমি নাপাওঁ তেনেহ'লে কিয় কান্দিছা এইজন আপোনালোকৰ ষ্টাফৰ নাছিলে জানো বাইদেউ এওঁ ক'ত শ্বহীদ হৈছিলে উঠচোন। বাইদেউ উঠ তই বাইদেউ কি কামত আহিছ ইয়ালে মোৰ মানে ফোনটো চুৰি হৈছিলে মই FIR দিবলৈ আহিছিলো বাইদেউ FIR দিবলৈ আহিছ যদি FIR দিবলৈ যা ইয়াত এনেকে কান্দি থাকিলে হ'ব নেকি ছাৰ ভিতৰতে আছে যা ঠিক আছে বাইদেউ আহিছো উফ ৰাম কি হ'বগে আজি আকৌ যদি আৰু কিবা কেছ আহে নমো বিষ্ণু নমো বিষ্ণু নমো ইন্দ্ৰ নমো ইন্দ্ৰ শিশু জগত্য এই চাবনা শ্ৰাৱণ মাসিকে শ্ৰাৱণ মাসিকে ভাস্কৰে পাছ কৰে শুক্লপক্ষে শুক্লপক্ষে কৃষ্ণ পঞ্চম তীৰ্থ কৃষ্ণৰ পঞ্চম তীৰ্থ কাশ্যপ গোত্ৰ কাশ্যপ গোত্ৰ শ্ৰী শ্ৰী আপোনাৰ নামটো কওক ৰাকেশ হাজৰিকা মোহন চেৰি এই তোৰ নহয় হে একেতো শুভ কৰ্ম শুভ কৰ্ম এইটো বস্ত্ৰ এইটো বস্ত্ৰ পুষ্প পুষ্প শ্ৰী শ্ৰী ভৰিত ঋষি গোত্ৰ শ্ৰী হৰিত শ্ৰমণ হৰ্জিত সময় অৰ্য গোত্ৰ আহ 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 লগে লগে আহ কি হলো ইয়াৰ ছাৰ এজনৰ মোবাইল হেৰালে FIR দিবলৈ আহিছে এতিয়া আকৌ শ্ৰাদ্ধত ভকত হৈহে বহি আছে ৰ'ব বাইদেউ আমি হৈছো সনাতনী মানুহ আৰু এনেকুৱা কৰ্ম দেখিলে আমি বহিব লাগিবই ভাল লাগিছে বাইদেউ আপোনালোকৰ থানাত এনে কাৰ্য দেখি খুব ভাল লাগিছে পিছে বাইদেউ ছাৰ মই ইউটিউবাৰ আৰু ইনফ্লুৱেঞ্চাৰ আপোনালোকৰ এনে কৰ্মক মই গোটেই পাব্লিক কৰি পেলাম সমাজত ছাৰ বিউটি এই সেৱা ল'ব হ'ল আহক ছাৰ ব'লা ব'লা আহক এই সেৱাটো ধৰক সকলোৱে ধৰক কৃষ্ণ এই মোক নহয় এই আগলে ধৰ আকেজা কৃষ্ণ মোক নহয় তাপনা ফালে কৰ ওম ভক্ততুণ্ড কৃষ্ণ। মহাকায় সূৰকোটি সমপ্ৰভ নিৰ্বিঘ্ন কুৰ্মদেৱ সৰ্বকায় সৰ্বশ্ৰুতযা এই নমো নাৰায়ণ প্ৰসন্নায় এই ৰাকেশৰ বোলে তোমাৰ কি আছিলে গংগাৰাম হাজৰিকা ককা আছিলে ন অ। ককা শ্ৰী গংগাৰাম হাজৰিকা খেলচা থাকোঁতে ঢুকাল খেলচা এই, সেইটো নালাগে হে। আজি আপোনালোক সকলোকে ধন্যবাদ দেই মোৰ ককাৰ শ্ৰাদ্ধ বুলি হয়, যিখিনি ভাল, ভাল। আপোনালোকে সহায় সাৰথি কৰিলে মই সঁচাকে কৃতজ্ঞ আপোনালোকৰ ওচৰত হ'লেও খিচি পাৰ অকণ লাগিছিল হয়নে নহয় আইতাৰ শ্ৰাদ্ধটো কেতিয়া পৰিছে মই ডেটটো উলিয়াম দেই ছাৰ বাৰু হ'ব দেচোন এই ভাগে ভালকৈ কৰি ল অঁ